তার ভালে আছে অসমৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস পদ্মশ্ৰী ৰংবং তেৰাং ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আজি মই তেওঁৰ বাসভৱনলৈ আহিছিলোঁ। ছাৰৰ স্বাস্থ্যৰ খবৰ ল'লোঁ। নতুনকৈ যিটো লাইব্ৰেৰী বনোৱা হৈছে তাকো চোৱাৰ সৌভাগ্য হ'ল আৰু ছাৰৰ পৰা অকণমান আশীৰ্বাদো ল'লোঁ। ছাৰ আজি যি যিটো মোক পদাৰ্পণ কৰিলে ঘৰখনত এইটো মোক ক'বলৈ আচলতে মোক মানে মোৰ অনুভূতিটো মই ক'ত কি আছোঁ মই নিজে কোনো এনেকুৱা ধৰণৰ মোৰ এটা সৰু লাইব্ৰেৰী এটাত এগৰাকী অসমৰ মুখ্যমন্ত্ৰীয়ে আহি চাই যোৱাটো এইটো বহুতৰ কাৰণে হ'বনে নহয় মোক ক'লে, কিন্তু মোৰ কাৰণে কিয় ঘটনা সেইটো মই বুজি নকৰোঁ। তথাপিতো এই যিটো মৰম চেনেহ যিটো কিবা দিলে আশীৰ্বাদ দিলে অসমৰ এগৰাকী মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, গতিকে এইটো এটা আমাৰ কাৰণে এটা প্ৰেৰণাৰ উৎস হৈ গ'ল আৰু এইটো বহুতৰ কাৰণে অসমৰ কাৰণে এটা যেন ভাবিছোঁ যে এইটো এটা অকল মোৰ বুলিয়ে নহয়, এটা এই গোটেই মোৰ যিটো পুথিভঁৰাল যিটো সাহিত্য ভৱন তাৰ যি সম্পত্তি আৰু মই সদায় কৈছোঁ যে এইটো সমগ্ৰ অসমৰ সম্পত্তি, মোৰ নহয়, অসমৰ ৰাইজৰ মৰম চেনেহবোৰ ইয়াতে দেখুৱাই আৰু আজি চিকিৎসা নিজে আহি চাই গৈছে আৰু সকলোবিলাক তেখেতে কৈছে যিখিনি লাগে সহায় সহানুভূতি কিবাৰ কাৰণে উন্নতিৰ কাৰণে সেইখিনি সহায় কৰিব বুলি তেখেতে কৈছে। মই সেইকাৰণে মই বহুত সুখী হৈছোঁ আৰু মই বুলি নহয়, মোৰ গোটেই ডিপুৰ চহৰখনেই মোৰ এই সৰু ঘৰখনেও আজি যেন বেলেগ ধৰণৰ প্ৰাপ্তি ঘটিল। ধন্যবাদ। ধন্যবাদ ছাৰ।